নমস্কাৰ সকলোকে ভাল খবৰ লৈ পেলাই আহিছোঁ যোৰহাটত হ'বলৈ গৈছে এখন বহুত ডাঙৰ উপহাৰ কুপন খেল বহুত বেছি ডাঙৰ কাৰণ ইয়াত আছে প্ৰথম পুৰস্কাৰ এখন অডি এফৰ মাত্ৰ 100 টকাত লগতে আছে এখন টয়োটা ইনোভা চক পিছফালে আৰু এতিয়া আছোঁ মই যোৰহাটৰ প্ৰিট টয়োটাত আৰু যিখন খেল পতা হৈ আছে এখন খেল সম্পূৰ্ণ ৰাইজৰ কাৰণে পতা হৈছে যোৰহাটত এখন আপোনাৰ আউনীআটী ইউনিভাৰ্চিটি নিৰ্মাণৰ সাহায্যাৰ্থে গোটেই খেলখন খেলোৱা হৈছে মুঠ আপোনাৰ 26 টাকে পুৰস্কাৰ আছে 12খনকৈ গাড়ী আছে আৰু বৰ্তমান যিখন টয়োটা দেখাইছোঁ এইখনে হৈছে হোৱাইট কালাৰ টয়োটা এইখন আপোনাৰ আছে দ্বিতীয় পুৰস্কাৰ লগতে বহুতখিনি পুৰস্কাৰ আছে গতিকে সকলোৱে ল'ব বুলি আশা কৰিলোঁ মাত্ৰ 100 টকা আৰু যিসকলে ল'বলৈ বিচাৰে সম্পূৰ্ণ অনলাইনৰ কাৰণে কণ্টেক্ট নম্বৰখিনি দি থোৱা আছে ওপৰত আৰু যিসকলে চেলাৰ হ'বলৈ বিচাৰিছে তেওঁলোকে কণ্টেক্ট কৰিব পাৰিব আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে যিখন উপহাৰ কুপন খেল আমি খেলাবলৈ মানে আগবাঢ়িছোঁ তেখেত পূৰ্ণকান্ত বৰা সভাপতি নমস্কাৰ তেখেত প্ৰতাপ চন্দ্ৰ বৰুৱা তেখেত উপসভাপতি তেখেত মনোজ কুমাৰ গোস্বামী কোষাধ্যক্ষ তেখেত কুমুদ চন্দ্ৰ দাস সহ সম্পাদক আৰু মই ৰিংকুমণি দত্ত নিজে সম্পাদক আৰু আমি সম্পূৰ্ণ মানে যাৱতীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি খেলখন খেলাবলৈ আগবাঢ়িছোঁ আৰু সকলো ৰাইজ আৰু শুভাকাংক্ষী তথা সদস্যাৰ পৰা আমি সহায় সহযোগ একান্ত কামনা কৰিছোঁ নেক্সট পুৰস্কাৰ 3 নম্বৰত আছে এখন টাটা হেৰিয়াৰ ফ'ৰ্থ পুৰস্কাৰ হুণ্ডাই ক্ৰেটা ফিফ্থখন হৈছে মহিন্দ্ৰা থাৰ ছয় নম্বৰখন আছে গ্ৰেণ্ড ভিটাৰা মাৰুতি চুজুকি নেক্সা গ্ৰেণ্ড ভিটাৰা সাত নম্বৰত আছে হুণ্ডাই ভেনু আঠ নম্বৰত আছে টাটা নেক্সন ন নম্বৰত আছে নিছান মেগনাইট দহ নম্বৰত আছে মাৰুতি বেলেনো আৰু ইয়াৰ পিছতে 11 নম্বৰত আছে এখন ৱেগনাৰ 12 নম্বৰত এখন এল্টো K10 13 নম্বৰত আছে ৰয়েল এনফিল্ড বুলেট আৰু এইখিনি পুৰস্কাৰ উপৰিও আৰু বহুতখিনি পুৰস্কাৰ আছে 14 নম্বৰত এখন আপোনাৰ পালচাৰ আছে 15 নম্বৰত আছে এখন এণ্ট্ৰক 16 নম্বৰ এখন এক্টিভা আৰু 17 নম্বৰত আছে গ'ল্ড কইন 10 গ্ৰাম আৰু সেইটো আছে দুজনৰ বাবে আৰু তাৰপিছত আছে 18 নম্বৰত আছে পাটৰ কাপোৰ এযোৰ আৰু সেইটো আছে দুজনৰ বাবে তাৰপিছত 19 নম্বৰত আছে মুগা কাপোৰ এযোৰ দুজনৰ বাবে 20 নম্বৰত আছে আইফোন এটা দুজনৰ বাবে তাৰপিছত 21 নম্বৰত আছে LCD এটা আৰু তাৰপিছত 22 নম্বৰত আছে ৰেফ্ৰিজাৰেটৰ এটা আৰু মানে অল টোটেল 26টা পুৰস্কাৰ গতিকে সোনকালে টিকেট লওক চ' এইটো আছিলে আজি ভিডিঅ' গতিকে সোনকালে কৰক ইমানখিনি গাড়ী আছে একদম কম দামত মাত্ৰ 100 টকাত সোনকালে আহিব টিকেট বুকিং কৰক অল অভাৰ ইণ্ডিয়া আপোনাৰ অনলাইন শ্বিপিং হৈ আছে ওপৰত দিয়া নাম্বাৰ কল কৰক টিকেট বুকিং কৰক সমগ্ৰ অসমতে টিকেট এভেইলেবল আছে ইমানখিনি আছিলে যদি ভাল পাইছে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইখন খেল সম্পূৰ্ণ এখন ইউনিভাৰ্চিটি নিৰ্মাণৰ সাহায্যতে খেলোৱা হৈছে গতিকে সকলোৱে মৰমৰ ছাপোৰ্ট দি পেলাই খেলখন সকলোৱে আকোৱালি ল'ব বুলি আশা কৰিলোঁ ধন্যবাদ